हेलो फ्रेंड्स की खबर आपलोक आशा करूँ सकलोरे ভাল আৰু মোৰ একদম মজাটো আপোনালোকে দেখিব পাইছে আমি গৈ আছো এটা ঘৰলৈ স্কুটিত তাৰপিছতে গাড়ীত আমি যাম ঢকুৱাখানা আৰু যেহেতু তাত ফাট বিহু পাতিছে ফাট বিহু কি বুলি কয় ভালকে মোৰ উচ্চাৰণ হোৱা নাই চাগে গুটৰাই দিলে ভাল পাম আৰু তাৰপিছতে আমি মানে গুটেকিটা ওলাই আহি যেহেতু আমি আপাহঁতৰ ঘৰলৈ যাম পাপাৰ বাইকৰ ঘৰলে তো কিবা কিবি ল'ব লাগিব আৰু ৰাস্তাত আহোঁতে মানে মুখখন বেয়া লাগিছিলে সেইকাৰণে সবে ইয়াত কিবা কিবি খাই লৈছে অকণমান আৰু মিষ্টাৰটো দেখিছে আৰু কি কৰি থাকে অকণমান বাচ্চাৰ গতে তো এইফালে চব চানা টানা কেঁচা চানা এইবোৰ খালোঁ চবে যি খাইছোঁ আৰু এইফালে গোটেই চাৰিআলি দেখিব পাইছে কি ধুনীয়া লাগিছে দেখিবলৈ তাৰপিছতে পালোহি আমি আপাহঁতৰ ঘৰ মানে পাপাৰ বাইকৰ ঘৰ পালোহি আৰু ইয়াত অকণমান দেৰি বেছি দেৰি নাই বহা অকণমান দেৰি বহি পেলাই আমি আৰু কেইঘৰমান বহুত কেইঘৰ আছে মানে আমি সোমাই যাবলগীয়া তো সকলোৰে ঘৰতে অকণমানকৈ সোমাই গৈ আছোঁ আৰু এতিয়া আমি যাবলৈ ওলালোঁ আমাৰ পাপাহঁতৰ ঘাই ঘৰলৈ ঢকুৱাখানা ঘাই ঘৰ য'ত পাপা জন্ম হৈছিলে মানে কি পাপাহঁতৰ ইমানেই পৰিয়াল আছে এদিনতে ঘূৰো বুলি ক'লে মানে শেষ কৰিব নোৱাৰে তো সেইকাৰণে সকলোৰে ঘৰত অকণমান টাইম দি সোমাই আহিছোঁ আৰু তাৰপিছতে এতিয়া পালোহি আমি পাপা জন্ম হোৱা যিখন ঘৰ অৰিজিনেল ঘৰখন সেইখনত পালোহি কি ধুনীয়া পৰিৱেশ চাওকচোন চাৰিওফালে সেউজীয়া গাঁৱৰ পৰিৱেশ মজা লাগে মানে তাৰপিছত আমাৰ আৰু একেটা কথাটো ক'বই নালাগে পিছতে সৰু আপাহঁতৰ ঘৰত সোমোৱা অকণমান দেৰি পিছতে চাহ আনি দিলে চাহ ভীমকল এনেকৈ আনি দিছিলে কিন্তু আমি এইবোৰ একো নাখালোঁ খালি চাহ খালোঁ কাৰণ আমি বাটত যিহেতু যি খাই মেলি খোৱা আহিছোঁ একদম পেটত গেছ নিচিনা হৈ গৈছেগৈ তো আমি একো নাখালোঁ তাৰপিছতে আমি ওলাই আহিলোঁ দুইজনে ৰিলছ বনাওঁ বুলি যিহেতু পৰিৱেশটো ইমানেই ধুনীয়া একদম ইমানেই ভাল লাগিছে মোৰ তো ভিডিঅ' বনাবলৈ অকণমান দুইজনী গুচি আহিলোঁ মাহঁতে তাত কথা পাতি আছে চাওকচোন সঁচাকৈ কিমান ধুনীয়া পৰিৱেশ চাব ইমানেই ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া আৰু সকলোৰে ঘৰত মানে এপাহ হ'লেও ফুল আছেই ইমানেই ভাল লাগিছে দেখি তাত থাকিও বহুত ভাল লাগিছে গাঁৱৰ পৰিৱেশ হ'লে মানে এনেকুৱা হ'ব লাগে পিছতে দেখুৱালে আপাই আমাক এইজোপা ফুল মানে পাৰিজাত ফুল আপাহঁতে ক'ৰবাৰ পৰা আনিছিলে ঠাইডোখৰ নাম কৈছিলে মই পাহৰি থাকিলোঁ তাৰপৰা মায়ে খুজিছিলে এইজোপা বোলে পাতটোৰ দি মানে গছজোপা হয় কিন্তু যিহেতু মানে আমাৰ নিচাৰ নাম ইন্দ্ৰ সেইকাৰণে হেনো ঘৰৰ পৰা দিব নাপায় ইন্দ্ৰৰ ঘৰৰ পৰা হেনো পাৰিজাত দিব নাপায় সেইকাৰণে নিদিলে পিছতে আমাৰো ইয়াৰ পৰা বিদায় ল'বলৈ হ'ল আৰু বহুত যিহেতু আৰু য'ত সোমাবলগীয়া আছে আমাৰ সেয়ে মানে ইয়াৰ পৰা বিদায় ল'লোঁ আৰু আপাহঁতে ইয়াৰ আপাহঁতৰ ঘৰত মানে ইমানেই সৰু আলু আছে 12 মাহে মানে খায় তেওঁলোকে সেইকাৰণে আমাক সৰু আলু কেইটামান দি পঠিয়ালে যাব ওলাইছোঁ আমি পাপাহঁতৰ ককাৰ ঘৰলৈ মানে আমাৰ পাপাৰ ককাৰ ঘৰলৈ যাবলৈ গৈছোঁ মানে ওচৰতে হয় ঘৰটো আপাহঁতৰ ঘৰৰ পৰা সেইকাৰণে খোজকাঢ়ি আহিলোঁ আমাৰ এজনী গাড়ীখন লৈ গুচি আহিলে আৰু দেখিছে নহয় ব্লগাৰ মিষ্টাৰ ব্লগাৰ তো ব্লগটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে চাবগৈ আৰু এয়া ককাহঁতৰ ঘৰলৈ গৈ আছোঁ তাৰপিছতে আমি যাম ফাট বিহু হৈছে ফাট বিহু কি বুলি কয় উঠাই দিব দেই ৰাইজ তো তালৈ আমি যাম আজি ফাৰ্ষ্ট দিন হয় কিন্তু প্ৰথম দিনা ইমান ভাল নালাগে বুলি কৈছে মানুহে কিন্তু হ'লেও চান্সটো পাওঁতেনে সোমাই যাওঁ ক'তনো ইমান দূৰ আৰু অহা যোৱা কৰি থাকিব পাৰোঁ সেয়ে আজি চান্সটো পাওঁতেনে সোমাই যাম সিহঁতৰ ঘৰত সোমাই আমি যাম বিহুলৈ আৰু আমাৰ এজনক দেখিছে নহয় তামোল খাই একদম পূৰা মুখখন ৰঙা কৰি দিছে বাপৰে তাৰপিছতে আমি পালোঁ সেয়া বিহু চাওকচোন কি ধুনীয়া লাগিছে মানে গেটখনৰ ওচৰত ছোৱালীবোৰ একদম ধুনীয়াকৈ অসমীয়া সাজপাৰ পিন্ধি একদম চবকে স্বাগত কৰি আছে কিন্তু আমাৰ এটা সমস্যা হ'ল যে আমাৰ মতা মানুহ কেইজনে চুৰিয়া পিন্ধি নাহিলে সেইকাৰণে মানে ইয়াত সোমাব নিদিলে আমাক দিলেহেঁতেন আমি ধুনীয়াকৈ অসমীয়া সাজপাৰতে আহিছিলোঁ কিন্তু মতা কেইজনক নিদিয়াৰ কাৰণে আমি পিছ গেটৰ পৰা সোমাই আহিলোঁ ক'তনো বেলেগকৈ সোমাই থাকিম বুলি তো সেইকাৰণে সকলোৱে আমি পিছ গেটৰ পৰা সোমাই আহিছোঁ সোমাই আহিব পাৰে বুলি ক'লে সেইকাৰণে সোমাই আহিলোঁ তাৰপিছত এইবোৰ বজাৰবোৰ চাওক কি ধুনীয়া লাগিছে কিন্তু এতিয়াতো কমেই হৈছে আজি প্ৰথম দিনাৰ কাৰণে কম হৈছে বুলি কৈছে বাৰু কিন্তু মানে ইমানেই বস্তুৰ দাম আপোনালোকে সুধিবলৈ মানে সুধিলেও মানে কি দামটো কৰিবলৈ আপোনালোকে একো উপায় নাথাকিব দামটো তেওঁলোকে এবাৰতে ইমানকৈ কৈ দিয়ে কমাবলৈ মানে একো নাথাকেগৈ তো হ'লেও মানে তেওঁ ঢোলৰ মাৰি কেইডালমান চালে আৰু ল'লে আৰু ইয়াত গগনা কিবাত যে দেখিছে গগনা কিবাত মানে 300-400 তেনেকুৱা টাইপৰ দাম মানে কিন্তু আমাৰ ইয়াতে 100-200 তেনেকুৱাতে পাই যাব কিন্তু ইয়াত প্ৰথম দিনাৰ কাৰণে ইমান দাম কৈছে লাষ্টৰ দিনাখনে কমিব পাৰে ঠিক নাই হ'লেও মাইকী মানুহৰ মনহে বস্তু কেইপদমান ল'লোঁ বাৰু মায়ে ল'লে মই ল'লোঁ দুয়োগৰাকী মায়ে ল'লে পাপাই ল'লে তো আমি সকলোৱে কিবা এটা ল'লোঁ চিন হিচাপে পিছতে আমি যাবলৈ ওলালোঁ অকণমান ঘূৰি কিন্তু ইমান ৰ'দ দিছে সেইকাৰণে ভাবিলোঁ আইচক্ৰীম খাই লওঁ আইচক্ৰীম গোটেইকেইটাই লৈ ল'লোঁ এটা আৰু খাই মেলি এতিয়া যাব লাগিব কাৰণ ৰাতিকৈ তেওঁ প্ৰগ্ৰেম আছে সেইকাৰণে ইয়াত দেৰি কৰি থাকিব নোৱাৰি এতিয়া
যোনগৰাকী আপাৰ ঘৰত প্ৰথম সোমাইছিলোঁ সেইগৰাকী ঘৰত সোমাই মানে ভাত পানী খাই মেলি যাব লাগিব, নহ'লে তেওঁলোকে বেয়া পাব। সেইকাৰণে অকণমান সোনকালে ইয়াৰ পৰা ওলাই দিছোঁ। তাত ভাত পানী খাই মেলি সোনকালে মানে যিমান সোনকালে পাৰোঁ আমি আমাৰ মানে ঘৰলৈ যাব লাগিব, নহ'লে প্ৰগ্ৰেমলৈ দেৰি হৈ যাব। গা বেয়া হ'লেও যে মনটোৱে একেবাৰেই নামানে, তো দেখি পেলাই খাই দিওঁ লাগিলে তো খায়েই দিলোঁ আৰু। পিছত দেখা যাব গা বেয়া হয়, চৰ্দি লাগে, কি হয় পিছত দেখা যাব। তো একদম আৰামত গৰমত মানে আইচক্ৰীম খোৱা মজাই বেলেগ। তো খাই বৈ ধুনীয়াকৈ গৈ আছোঁ। গৈ আপাহঁতৰ ঘৰত ভাত পানী খাই মেলি আমি ধুনীয়াকৈ ঘৰলৈ গুচি যাম আৰু তেওঁ ৰাতি প্ৰগ্ৰেম আছে যিহেতু সেইকাৰণে আমি সোনকালে গৈ আছোঁ আৰু ঘৰত ভাত পানী খাই আমি ধুনীয়াকৈ গুচি যাম। তাৰপিছতে আপাহঁতৰ ঘৰ পালোহি। যোন ঘৰ মানে প্ৰথমতে সোমাইছিলোঁ সেই আপাৰ কথা কৈছোঁ, সেই আপাৰ ঘৰ পালোহি। এতিয়া ভাত পানী খামগৈ, খাই বৈ আৰামত ঘৰলৈ যাওঁগৈ আৰু মজা আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কি ধুনীয়া লাগিছে চাওকচোন, আকাশখন একদম ধুনীয়া লাগিছে। ফাইনেলি আমি ভাত খাবলৈ বহিলোঁ। যিহেতু মই মাছ নাখাওঁ সেয়ে মই এনেকৈ নিৰামিষ খাইছোঁ। তেওঁলোকে খাইছে মাছে ভাত, কিন্তু মই নাই খোৱা। তো ভাত পানী খাই মেলি আমি আপা নিচা সেৱা কৰিবলৈ আহিলোঁ। যিহেতু আমি প্ৰথম আহিছোঁ আজি, মই আহিছোঁ প্ৰথম, তেওঁতো আহিছে বিয়াৰ পিছত। মই প্ৰথম আহিছোঁ, সেয়া কৰিলোঁ আৰু আপা নিচা ধুনীয়াকৈ আশীৰ্বাদ দি মোক এনেই কিবা এটা উপহাৰ দিলে আপাই। তো সেয়া কৰি এতিয়া হৈ গ'ল। তো আমি এতিয়া ধুনীয়াকৈ আৰামত যাবলৈ ওলাইছোঁ। সকলোবোৰ আহিছে আৰু লাহে লাহে। তো যিহেতু মানে ৰাতি প্ৰগ্ৰেম আছে, তো সেয়েহে আমি এতিয়া সোনকালে যাব লাগে। গৈ থাকোঁতে দেখিলে এইবাৰ ধুনীয়া জবা ফুল এজোপা ফুলি আছে, মানে ইমানে ধুনীয়া লাগিছে। এনেকুৱা জবা ফুল মানে আমাৰ ঘৰত নাই। তো মায়ে ক'লে ডাল এটা দিয়ক লৈ যাওঁ বুলি, আৰু নিচাই কটাৰীখন আনি লগে লগে ডাঙৰ ডাল এটা কাটি দিলে। ইমান ডাঙৰ ডালটো বাৰু কেনেকৈ নিম, তো সেইকাৰণে সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি দিবলৈ ক'লে। তো দুই ঘৰে দুডালমান লৈ ল'লোঁ। ডাল ঘৰত ৰুই দিলে মানে বহুত ধুনীয়া লাগিব, আৰু ফুল থাকোঁতে কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিছেই নহয়। তো এই দুডাল লৈ ল'লোঁ। আৰু আপোনালোকে চাগে আপা আৰু নিচাকটো ভালকৈ দেখাই নাই। তো এতিয়া চাওক, এজন হ'ল নিচা আৰু এয়া হ'ল আপা। ভালকৈ দেখুৱাই দিছোঁ। ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লাষ্টত এজনৰ মোচনটো চাই লওক।